তেনেকুৱা নহয় শিক্ষা বুদ্ধি জ্ঞান তিনিটা বস্তু সঠিক কামত ব্যৱহাৰ কৰিব লাগে তাৰ পৰা নিজৰ লগতে সমাজৰ লগতে আন দহজনৰ যাতে উপকাৰ হয় সেনেকুৱা কথাবিলাকত আমি গুৰুত্ব দিব লাগে আৰু এটা ষ্টৰীৰ মাজৰে আপোনাক স্বাগতম জনাইছোঁ আজি আপোনাক 4টা বন্ধুৰ ষ্টৰী শুনা ষ্টৰীটো খুবেই ইণ্টাৰেষ্টিং হয়তো কোনোবা আগতে শুনিবও পাৰে আৰু বহুতে নুশুনাও হ'ব পাৰে আপুনি যদি শুনিছে হেতু কমেন্ট কৰি জনাব আৰু যদি শুনা নাই হেতু মোক কমেন্ট কৰি জনাব লেটস ষ্টাৰ্ট দা ষ্টৰী এবাৰ কি হৈছিলে 4জন বন্ধুৱে তেহাতৰ বিদ্যা বুদ্ধি আৰু কৰ্মত চাৰিওফালৰ পৰা পাকৈত আছিলে তেওঁলোকে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে যোনটো আপোনাৰ বিদ্যা মন্ত্ৰ বিদ্যা শিকি পেলাই তেওঁলোকে গুণ সম্পূৰ্ণভাৱে আয়ত্ত কৰিছিলে তাৰপিছত এবাৰ কি হৈছিলে তেখেতে ইণ্ডিয়াৰ পৰা ভাৰতৰ বেলেগ এখন ঠাইলৈ যাবৰ কাৰণে 4জন বন্ধু মিলি পেলাই যাব ওলাইছিলে তো তেতিয়া কি হলে যেতিয়া 4জন বন্ধু ওলাই পেলাই গৈ আছিলে তেতিয়া এই 4জন বন্ধুৰ মাজত এজন বন্ধু মানে তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত শিক্ষা অৰ্জনৰ ক্ষেত্ৰত অলপ পিছপৰা আছিলে আৰু 3জন বন্ধু সিহঁতৰ পঢ়া শুনাত খুব চোকা আছিলে তেতিয়া 3জনে কথা পাতি থাকিলে যে হিটো পঢ়া শুনাত অলপ কেঁচা বা হিটো অলপ কম পাৰে আমি 3জনে যি শিক্ষা অৰ্জন কৰিম তাৰ কোনো ভাগেই তাক নিদিও তেতিয়া আৰু এজনে ক'লে যে বন্ধুৰ খাতিৰতটো অন্তত তাক আমি ইমানটো দিব পাৰো ইমানটো নহয় কৰিয়ে দিম তো এনেকুৱা কৰোতে 3জন বন্ধু মিলাই পেলাই গৈ আছিলে তেওঁলোকৰ জাৰ্নি ষ্টাৰ্ট কৰি গৈ আছিলে যাওঁতে এটা ডাঙৰ হাবিৰ মাজত তেওঁলোকে সোমাই গৈছিলে সোমাই যোৱাৰ পাছতে তেওঁলোকৰ সন্ধিয়া চাপি আহিছিলে আৰু তাতেই তেওঁলোকৰ ৰাতি হৈ গৈছিলে তো তেওঁলোকে যেতিয়া ৰাতি হোৱাৰ পৰত তেওঁলোকে 4টা বন্ধু মিলাই পেলাই এটা গছৰ তলত আশ্ৰম লৈছিলে তো ৰাতিটো গছৰ তলত আশ্ৰম লৈ তেওঁলোকে ঘৰৰ পৰা যিমানখিনি খাদ্য লৈ গৈছিলে 4জনে মিলাই পেলাই খাইছিলে খাই মিলি 4জন একেলগে ৰাতিটো তেনেকুৱা পাৰ কৰিলে তো পিছদিনা যেতিয়া ৰাতিপুৱা হ'ল তেওঁলোকে আকৌ সিহঁতৰ জাৰ্নিটো মুভ কৰিলে ষ্টাৰ্ট কৰিলে তেতিয়া তেওঁলোকে যোৱাৰ পথত দেখিলে যে কিবা এটা মৰা জন্তু পৰি আছে মৰা জন্তুৰ হাড়বিলাক পৰি আছে তেতিয়া ইহঁতৰ মাজত এজন বন্ধুৱে মৰা কিবা এটা জন্তুৰ হাড়বিলাক জোৰা লগোৱাৰ বিদ্যা সি জানিছিলে তেতিয়া ইহঁতে 4জন বন্ধুৱে মিলি পেলাই ডিসকাস কৰিবলৈ আৰম্ভ কৰিলে যে বল আমিতো বিদ্যা শিকিছো বল এই জন্তুটোক জিয়াই তোলো তেতিয়া যোনজন বন্ধুৱে মানে শিক্ষাৰ ক্ষেত্ৰত পিছপৰা আছিলে সেইজনে ক'লে যে নালাগে এই কিবা জন্তু হয় তোমালোকে এটো কাম কৰিবলৈ নাযাবা তেতিয়া সেই প্ৰথমজন বন্ধুৱে ক'লে যে নাই তোমাৰ কথা আমি নুশুনো আমাৰ কাম আমি কৰিম এণ্ড এনি হাউ আমি কৰিম সি তেতিয়া কথাটো শুনি চুপ পৰি থাকিলে তেতিয়া প্ৰথম বন্ধুজনে কি কৰিছিলে তেওঁৰ হাড়বিলাক জোৰা লগোৱাৰ মন্ত্ৰ সি জানিছিলে আৰু প্ৰত্যেকটো সেই জন্তুটো প্ৰত্যেকটো হাড়টো সি মন্ত্ৰৰ জৰিয়তে জোৰা লগাইছিলে দ্বিতীয়জন বন্ধুৱে এই জন্তুটোৰ গাত হাড় মাংস তেজ যিমান দিব লাগে সি মন্ত্ৰৰ জৰিয়তে সি দিব পৰা বিদ্যা আয়ত্ত কৰিছিলে তৃতীয়জন বন্ধুৱে সি আৰু এটা বিদ্যা জানিছিলে যে সি মৰা এটা প্ৰাণীক কেনেকৈ প্ৰাণ দিয়ে সেই বিদ্যাটো সি জানিছিলে সি যেতিয়া প্ৰাণ দিবলৈ যাওঁতে এই যোনজন অলপ মানে বুদ্ধি কম থকা বন্ধুজনে অলপ কম লিখা পৰা পাৰ্গত বন্ধুজনক কৈ পেলাই হিয়াৰ ভৰিত ধৰি পেলাই কৈ আছে তোমাৰ ভৰিত ধৰিছো প্লিজ তুমি এই জন্তুটো দেখোন বাঘৰ আকৃতি লৈছে তুমি ইয়াক কোনো কাৰণত প্ৰাণ নিদিবা তেতিয়া সেই বন্ধুজনে কি কৰিলে এই বন্ধুজনক নেকে ধাক্কা মাৰি পেলাই দিলে যোৱা তোমাৰ কথা শুনি পেলাই জানো আমি আমাৰ বিদ্যাটো অথলে যাব দিম তুমি নাজানা ভাল কথা তুমি দূৰত থাকা আমাক তুমি ডিস্টার্ব কৰিবলৈ কোনো কাৰণত নাহিবা তোমাৰ কথা আমি নুশুনো আৰু তোমাৰ কথা শুনি আমাৰ বিদ্যাটো আমি পৰিচালনা নকৰাকে আমি নাথাকো তেতিয়া কি কৰিলে এই কথাটো শুনাৰ পাছত এই বন্ধুটোৱে সি জানিছিলে যে জি উঠিব সি গৈ পেলাই ওচৰতে থকা ডাঙৰ এজোপা গছৰ ওপৰত উঠি পেলাই সি ভয়তে এনেকা গছজোপা এনে খাপতি লৈ পেলাই বহি আছিল এনেতে কি কৰিলে সেই তৃতীয় বন্ধুজনে এই বাঘটোক মৰা বাঘটোক প্ৰাণ দিলে
তো প্ৰাণ দিয়াৰ লগে লগে অলপমান পাছত বাঘটো এনেকৈ শুই থাকি পেলাই উঠিলে, চকুটো মেলি পেলাই সি উঠি পেলাই থিয় দি পেলাই যিহেতু সি বহুত দিন ধৰি ভোকাতুৰ হৈ পেলাই সি পৰি আছিলে, সি উঠাৰ লগে লগে তাৰ চকুটো টকে জ্বলি উঠিল আৰু লগে লগে সেই বাঘটো হিংস্ৰ ৰূপ লৈ পেলাই সেই তিনিজন বন্ধুক খাবৰ কাৰণে মুখটো মেলি দিলে। মুখটো মেলি সি একদম হিংস্ৰ জন্তু হৈ পেলাই সেই তিনিটা বন্ধুক খাবৰ কাৰণে এনেকুৱা মুখ মেলি গ'লে। তো তেতিয়া এই সম্পূৰ্ণ ঘটনাটো সেই বেঙা বন্ধুজনে গছৰ ওপৰত উঠি পেলাই বহি পেলাই চাই আছিলে। তাৰপিছত কি কৰিলে, সেই তিনিটা বন্ধুক এই বাঘটোৱে উঠি পেলাই দৌৰাই লৈ পেলাই খাবৰ কাৰণে দৌৰাই লৈ গ'ল আৰু এটা সময়ত কি কৰিলে, সেই বাঘটো দৌৰি সেই তিনিজন যুৱকক দৌৰাই হাবিৰ মাজলৈ লৈ গ'ল আৰু এটা সময়ত এই তিনিজন বন্ধুক আৰু কোনো দেখা নগ'লে। তাৰ পাছত এই তিনিজন বন্ধুৰ কি হ'ল আজিলৈকে কোনেও গম নাপালে। ষ্টৰিটোৰ আপোনাৰ মূল ভাৱটো তেনেকুৱাই আছিলে আৰু এই ষ্টৰিটোৰ পৰা আমাৰ জানিব লগা তিনিটা কথা আছে। প্ৰথম কথাটো হ'ল যে মানুহ যে পঢ়া শুনাত মানে এক্সপাৰ্ট থাকিলেই যে সি চব জানে তেনেকুৱা নহয়। কিন্তু কেতিয়াবা পঢ়া শুনাত এক্সপাৰ্ট নাথাকা মানুহবিলাকৰ সৰু বুদ্ধিবিলাক কিন্তু বহুত ডাঙৰ কামত দিয়ে। গতিকে এনেকুৱা কথাবিলাক আমি গুৰুত্ব দিব লাগে। আজি এই ষ্টৰিটো যদি সেই বন্ধুজনৰ কথাটোত যদি গুৰুত্ব দিয়া হ'লে হয়, আজি সেই তিনিটা বন্ধুৱে আজি মৃত্যুৰ লগত যুদ্ধ কৰিব লগা নহ'লে হয়। ছেকেণ্ডটো হ'ল আমাৰ সকলো ধৰণৰ ক্ষমতা বা বুদ্ধি আমি যিকোনো কামত ইউজ কৰিব নালাগে। আমাৰ ক্ষমতাসমূহ বুদ্ধিসমূহ আমি তেনেকুৱা কাম বুজি পজিটিভ কামত ইউজ কৰিব লাগে, যিটো কামত আগলৈ কোনো বিপদ অহাৰ চান্স নাথাকে। এজ লাইক আজিৰ সমাজত মানুহৰ টকা পইচা বহুত থাকে, কিন্তু কিছুমান মানুহে কি কৰে যে টকা পইচা আছে বুলি তেওঁলোকে যিকোনো কামত ভাল বেয়া বিচাৰ বিবেচনা নকৰি তেওঁলোকে উৰাই থাকে। যেনেকৈ বহুত তেনেকুৱা আমাৰ সমাজত আছে, ডাস্ক খায়, তাৰপাছত আৰু বহুত বেয়া কাম আছে। এইবিলাক মই কোৱাতছে আপোনালোকে নিজে অলপ গেছ কৰি চাব। এনেকুৱা কামবিলাক আমাৰ ক্ষমতা আছে বুলি কৰিব নালাগে। তৃতীয়টো কথা হ'ল যে নিজৰ বিচাৰ বুদ্ধিৰে এইটো পাছৰ পৰ্যায়ত কি হ'ব সেইটো নাভাবি পেলাই কোনো কাম আমি কুইক ডিচিশ্যন লৈ কৰিব নালাগে। নিজৰ মনত মাইণ্ডত কিবা চলিছে বুলি যিহেতু কৰি পেলাম তেনেকুৱা নহয়। শিক্ষা বুদ্ধি জ্ঞান তিনিটা বস্তু সঠিক কামত ব্যৱহাৰ কৰিব লাগে। তাৰ পৰা নিজৰ লগতে সমাজৰ লগতে আন 10জনৰ যাতে উপকাৰ হয় সেনেকুৱা কথাবিলাকত আমি গুৰুত্ব দিব লাগে। তো আজিৰ ষ্টৰিটো ইমানতে আছিলে। আশা কৰোঁ আপোনালোকৰ ভাল লাগিছে। যদি ভাল লাগিছে কমেণ্ট কৰি জনাম। ধন্যবাদ। জয় আই অসম।